ছাত্ৰ-ছাত্ৰীসকল, আশা কৰোঁ তোমালোক ভালেই আছা। আজি মই তোমালোকলৈ সহজ ভাষাত বুজিব পৰাকৈ অলংকাৰৰ দুটামান প্ৰশ্ন উত্তৰ লৈ আনিছোঁ। প্ৰথম প্ৰশ্নটো হৈছে অলংকাৰ কাক বোলা হয়? ইয়াক কেইভাগত ভগাব পাৰি? প্ৰতিবিধৰে চমু পৰিচয় দিয়া। উত্তৰ: কাব্য শোভাকৰান ধৰ্মাণ অলংকাৰান পচকতে, অৰ্থাৎ কাব্যৰ শোভা বৰ্ধন কৰা ধৰ্মই অলংকাৰ। ব্যাপক অৰ্থত অলংকাৰ শব্দৰ অৰ্থ সৌন্দৰ্য। সংকীৰ্ণ অৰ্থত অনুপ্ৰাস, উপমা, ৰূপক আদি সাহিত্যৰ বিশিষ্ট অলংকাৰসমূহ। অলংকাৰৰ ভাগ দুটা: ক. শব্দালংকাৰ, খ. অৰ্থালংকাৰ। শব্দালংকাৰ: শব্দ বা ধ্বনিক আশ্ৰয় কৰি সৃষ্টি হোৱা অলংকাৰেই শব্দালংকাৰ। ইয়াত এক বা একাধিক বৰ্ণ বা শব্দ দুবাৰ বা ততোধিকবাৰ পুনৰুক্তি হয় আৰু বাক্য শুনিবলৈ শুৱলা কৰে। উদাহৰণস্বৰূপে: ভমি ভমি ভমৰা ভঞ্জৰে মধুৰক, দেখি ৰাঘৱৰ বৰ মিলিলা সন্তোষ দুৰ্গাবৰ। অৰ্থালংকাৰ: অৰ্থালংকাৰত অলংকাৰৰ সাৰ্থকতা বা অস্তিত্ব নিৰ্ভৰ কৰে অৰ্থৰ ওপৰত। যি বাক্যৰ অন্তৰ্নিহিত সৌন্দৰ্য অৰ্থৰ আশ্ৰয়ত গঢ়ি উঠে তাকে অৰ্থালংকাৰ বোলে। যেনে: তোমাৰ মুখখনি পূৰ্ণিমাৰ জোন। এই অংশত জোনৰ সমাৰ্থক ছন্দ প্ৰয়োগ কৰিলেও মুখখনৰ সৌন্দৰ্য অনুধাৱনত ব্যাঘাত জন্মা নাই। ২ নম্বৰ প্ৰশ্ন: শব্দালংকাৰৰ ভাগ কেইটা আৰু কি কি? চমুকৈ বৰ্ণনা কৰা। উত্তৰ: শব্দালংকাৰৰ ভাগ ৫টা। যেনে: অনুপ্ৰাস, যমক, শ্লেষ, পুনৰুক্ত বদাভাস আৰু বক্ৰোক্তি। ক. অনুপ্ৰাস: একোটা বৰ্ণ বা বৰ্ণসমষ্টিক বাৰে বাৰে উল্লেখ কৰি বাক্যক বা কাব্যক মনোৰমা সৌন্দৰ্য দান কৰা যায়। বৰ্ণ বা বৰ্ণসমষ্টিৰ প্ৰয়োগৰ এই কৌশলকে অনুপ্ৰাস বোলে। অনুপ্ৰাসৰ উদাহৰণ: মন্দ মন্দ মকৰন্দ মদগন্ধে মুদিত মাধৱী কুঞ্জ, মৃদু মধু ৰসে মথিত মণ্ডিত মঞ্জুল মঞ্জুল পুঞ্জ। ইয়াত ম, ঞ্জ আৰু সেইদৰে মন্দ, মঞ্জুল আদি বৰ্ণ আৰু শব্দ বাৰে বাৰে ধ্বনিত হৈ কবিতাফাঁকিক অপৰিসীম মাধুৰ্য দান কৰিছে। খ. যমক: একে শব্দকে বা একেদৰে উচ্চাৰিত শব্দকে ভিন্নাৰ্থক একে বাক্য বা পংক্তি ব্যৱহাৰ কৰিলে তাকে যমক বোলে। নতুবা স্বৰব্যঞ্জন বৰ্ণৰ একোটা সমূহৰ একে ক্ৰমতে সাৰ্থক বা নিৰৰ্থকভাৱে যদি পুনৰুক্তি হয় তেতিয়া যমক অলংকাৰ হয়। যেনে: মিলিছে মাধৱী মাধৱী পৰশে মাকন্দ মঞ্জৰী সংগে। এই উদাহৰণটোত প্ৰথম মাধৱী শব্দৰ অৰ্থ মাধৱীলতা আৰু দ্বিতীয় মাধৱী শব্দৰ অৰ্থ বসন্তকাল। ইয়াত দুয়োটাই সাৰ্থক। তাৰ পিছত আছে শ্লেষ: বাক্যত ব্যৱহৃত এটা পদত যদি এটাৰ বেছি অৰ্থ লগলাগি থাকে তেনেহ'লে তাত শ্লেষ অলংকাৰ হয়। শ্লেষ মানে লগলাগি থকা, অৰ্থাৎ এটা শব্দকে দ্ব্যৰ্থবোধ অৰ্থত ব্যৱহাৰ কৰিলে তাক শ্লেষ বোলে। যেনে: অজৰ কুলত কি অজটোৰ জন্ম হ'ল। ইয়াত অজ শব্দটো দ্ব্যৰ্থবোধক। প্ৰথম অজ মানে অজৰজা আৰু দ্বিতীয় অজ মানে মূৰ্খ অৰ্থ বুজাইছে। তাৰ পিছত পুনৰুক্ত বদাভাস: পুনৰুক্ত মানে কোৱাকে কোৱা, বদ মানে নিচিনা, আভাস মানে যেন লগা, অৰ্থাৎ কোৱাৰ নিচিনা লগা। যেতিয়া একেটা অৰ্থ বুজোৱা একোটা শব্দৰ প্ৰতি শব্দ এটা ওচৰা উচৰিকৈ ব্যৱহৃত হ'লে পুনৰুক্তি হোৱা যেন লাগে, আচলতে পৃথক অৰ্থতহে প্ৰয়োগ হয়, তেতিয়াই পুনৰুক্ত বদাভাস অলংকাৰ হয়। যেনে: উৰু কৰি কৰ ভুজ ভুজঙ্গ সাক্ষাৎ। এই উদাহৰণটোত কৰ আৰু ভুজ শব্দৰ অৰ্থ একে যেন লাগে, কিন্তু প্ৰকৃততে ইয়াৰ কৰ শব্দৰ অৰ্থ হাতীৰ শুৰ আৰু ভুজ মানে হৈছে হাত। বক্ৰোক্তি: কোনো শব্দৰ অৰ্থক বক্তাই বুজাব খোজা অৰ্থত প্ৰকাশ নকৰি শ্ৰোতাই অন্য অৰ্থত গ্ৰহণ কৰিলে তাকে বক্ৰোক্তি বোলে। যেনে: মোক বিহা কৰিবাক আইলা শিশুপাল, মোৰ মনে তেৰে তো জীৱন ভৈল ভাল। ইয়াত ৰুক্মিণীয়ে শিশুপালৰ লগত বিবাহ হ'লে তেওঁৰ জীৱন ভাল হ'ব বুলি কৈছে যদিও আচলতে নিজৰ জীৱন ভাল নহ'ব, অৰ্থাৎ নিজৰ জীৱন ব্যৰ্থতাৰ কথাহে তেওঁ ইয়াত মাজেদি প্ৰকাশ কৰিছে। সেয়ে ই বক্ৰোক্তি অলংকাৰ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।